কিশোর আমার এই লোকেশনটোৰ বিষয়ে তই কি কবি এই ধুনীয়া একদম আমি আম খাব আহিছিলোঁ একচুৱেলি আৰু ইমান ঠাণ্ডা লাগি আছে ইয়াত না তো বিটিয়াৰো তেনেকুৱা বহুত ঠাই আছে আৰু আমাৰ এইখন ঠাইটো একদম নিয়াৰ বাই হয় ধুনীয়া চৰাই চিৰিকটি উৰি আছে পানী চাওক এইফালে ইমান ধুনীয়া লোকেশন মানে আমাৰ এতিয়া যাবৰে ইচ্ছা যোৱা নাই চুইমিং কৰিব আহিব পাৰে চুইমিং কৰিব ইয়াত সুবিধা আছে বলক আমি লোকেশনটো আপোনালোকক দেখাই আছোঁ ঘৰৰ কাষতে লাগি থকা এই ফৰেষ্টৰ ঠাইখিনি আমি প্ৰায়ে অহা যোৱা কৰোঁ ইয়াত আহিয়ে মনটো একদম শান্ত হৈ পৰে আহিয়ে ইহঁতে পানীত নামি গ'ল সিহঁতে বোলে ফটো উঠে ওপৰত গৈ কিন্তু যাব নোৱাৰিলে ইয়াৰ চেণ্ডেল ভাহি গ'ল ইয়াৰ শান্ত পৰিৱেশ আৰু শীতল বতাহ জাকক কোনো লাক্সাৰীয়ে ফেৰ মাৰিব নোৱাৰে গছত দেখিলোঁ যে এজন ল'ৰাই আম পাৰি আছে আৰু তলত এজনে বুটলি আছে কেনে লাগে সুধিলোঁ ইহঁতক দেখি কিশোৰে উখিলগুটি দলিয়াই কোনোমতে আম এটা পাৰিলে এই সুন্দৰ ভিউটোত উপঙি থকা প্লাষ্টিকৰ নাওখন দেখি কিশোৰৰো উঠিব মন গ'ল আৰু জাপ মাৰি উঠিলে নাৱত উঠা ইহঁতৰ ফূৰ্তি দেখা পাই মোৰো নাৱত উঠিবলৈ মন গ'ল আৰু ময়ো নাৱত উঠিলোঁ নাৱত উঠাৰ অলপমান মজা লৈ চিধাই জাপ মাৰিলোঁ নাৱৰ পৰা আজিলৈ ইমানেই ভিডিঅ'টো লাইক কৰিব চেনেলটো ছাবস্ক্ৰাইব কৰিব নেক্সট ভিডিঅ'ত আকৌ লগ পাম